এভৰিৱান নতুন এটা মোৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক সকলো আগন্তুক দিনকেইটাও যাতে সুকলমে থাকক আৰু নতুন বছৰৰ শুভেচ্ছা আগতীয়াকৈ আপোনালোকক সকলোকে জনাইছোঁ আৰু এইফালে আমি আহি আছোঁ ফুৰিবলৈ ভাইটি আজি ফুৰিবলৈ লৈ আহিছে আৰু এইফালে মই আমাৰ তেল ভৰাই ল'লে গাড়ীত আৰু তেল ভৰাই হোৱাৰ পাছত আমি ফুৰিব গ'লোঁ এয়া আমি ফটো মাৰিলোঁ দুকপিমান এইফালে দেহাই মই ফটো মাৰিলোঁ আৰু আমাৰ দেহাই এফালে ফটো মাৰিছে চাওকচোন পষ্ট দিছে সি আৰু সকলোৱে ফটো মাৰি হোৱাৰ পাছত আমি আহিলোঁ ৰেষ্টুৰেণ্টলৈ আৰু আমি বিশেষকৈ মানে ফটো মাৰিবলৈকে বুলি আহিছিলোঁ আৰু এইফালে ৰেষ্টুৰেণ্টত আহি পেলাই কিবা এটা খাই ল'লোঁ মানে অৰ্ডাৰ দিছোঁহে আৰু এইফালে অৰ্ডাৰ দি থোৱা আছে আৰু আমাৰ ইহঁত দুটাই কথা পাতি আছে আৰু আমাৰ দেহাই চাই আছে চবফালে এয়া আৰু সি অকণমান আমনি কৰিছিলে কাৰণ একে জেগাতে বহি থকা মানুহ নহয় আৰু ইফালে সিফালে গৈ আছিলে আৰু এইফালে ময়ো আছিলোঁ আৰু অপেক্ষা মাতো এতিয়া অৰ্ডাৰ দিয়া খানালে আৰু এইফালে অৱশেষত আমাৰ খানা আহি গ'ল আমি মানে খায়ে আছিলোঁ আৰু এইফালে দেহায়ো খাই আছিলে তাক ডিমহে দিয়া হ'ল আৰু এয়া খাই আদায় হ'ল সকলোৰে গহপুৰৰ পৰা আহি ৰাতি সাঁজ বনাব হ'লেই সেইকাৰণে জুহালৰ ওচৰতে ঠাণ্ডা দিন যিহেতু জুহালৰ ওচৰতে বনাবলৈ ল'লোহি কাৰণ জেঠাই আহিছে আমাৰ আজি তাৰপাছত এইফালে মই বনাম এতিয়া কেৰাহীখনত তেল গৰম কৰি থৈছোঁ তেল গৰম কৰিছোঁ এইফালে মাছ আছে মাছ বনাম বিলাহী কাটি থৈছোঁ আৰু ফুলকবি আছে আৰু সেইদিনাখন যে তাঁত লগাইছিলোঁ আজি ইয়াৰ ফুল বাচি আছোঁ গামোচা আহি এই ইয়াৰ ফুল বাচি আছোঁ এয়া এইটো কাষৰি এইটো ফুল বাচি আছোঁ এতিয়া আৰু এইফালে আমাৰ পাপু শুই আছিলে আৰু মই দেহাই এইফালে মোবাইল চাই আছিলে পাপু শুই থকা দেখি ময়ে চুমে আঁকিবলৈ আহিছিলোঁ ময়ে আঁকিছিলোঁহি এয়া মানে আঁকিবলৈ লওঁতে মানে চেঁচা পাই সাৰ পাই গ'ল এয়া চাওকচোন আৰু আজি যিহেতু আমাৰ মা নাই আমাৰ খাদ্যমন্ত্ৰী মা মানে ভাইটিও নাই ভাইটি টিকেট বেচিবলৈ গ'ল তেজপুৰত আৰু সি তাত থাকিব আৰু এইফালে আমাৰ একদম খাদ্যমন্ত্ৰীকেইটা দেই এইফালে বনাইছে মেগী আমাৰ দেহাৰ মেগু বুলি কয় মেগী তাৰপাছত এইফালে আমাৰ তাই বনাইছে চাহ একদম এতিয়া খাম এতিয়া গৰমে গৰমে আমাৰ ঘৰত যদি মানুহ এটা নাইকিয়া হয় আমাৰ খোৱা পৰ্বটো বেছি হয় কিয় নাজানো কিন্তু মানে সেই দিন দুটাত খোৱা পৰ্বটো বেছি হয় আৰু এইফালে আমাৰ দেহা আৰু ককাকে জুই খুৱাই আছে দেখাই আছে ৰ'ব দেই আপোনালোকক এয়া আমাৰ দেহাই কাম কৰি আছে কি বনাই আছা হা তুমি কি কৰিছা পিঠা বনাইছা পুৰাম খাম বা বেলেগকৈ বেলিছা দেখোন হয় নেকি কোনে খাব কি দি দিব লাগে কাক দিব লাগে ককাক বা জানিছা দেই লুটিয়াই লুটিয়াই বেলিব কি কৰিছা মই ক'ত বহিম এতিয়া মেগীখন ভাগ কৰি লওঁ খাবলৈ আৰু গৰমে গৰমে খালে বেছি ভাল আৰু তো এতিয়া আমি ভাগ কৰি লওঁ প্ৰথমতে বুট খালোঁ তাৰপাছত সেয়া মেগী খাম এতিয়া আমাৰ সন্ধিয়া পৰ্বটো অকল খোৱাই হয় আৰু
আৰু এয়া মই চবলৈকে ল'লোঁ এতিয়া আৰু এয়া মোৰ আৰু এইফালে আমি মেগী খাবলৈ বহিছোঁ চাওকচোন আৰু আমাৰ এওঁ কি কৰি আছে সেইটো চাওক কি যে জমনি কৰি আছে मैगी बनाया था मैं और खाएगा क्या ये बोला क्या बोलते हैं इसको मेगू हाँ मेगू मेगू बोले को या ये हो गया मैगू इसमें अंडा डाल दिया था एक ठो टमाटर नहीं है इसलिए अच्छा नहीं हो रहा আৰু দেউতাকে তেনেকৈ খোৱা দেখি আমাৰ দেহায়ো খাবলৈ লৈছে তেনেকৈ আৰু এয়া চব খোৱাই আছে আৰু খাই হোৱাৰ পিছত আমাৰ সন্ধিয়া টাইমটো এনেকৈ আমাৰ হাঁহি ধেমালিৰে যায় আৰু ইফালে আমাৰ দেহাই ককাকৰ লগত চশমা পিন্ধি চাওকচোন ইফালে নাচি আছে এয়া ককাকেও লগতে নাচি দিছে আৰু ককাক আইতাকবিলাক থাকিলে নাতিনীয়েকৰ লগত বেছি লাগি থকা হয় আৰু নাতিনীয়েকহঁতে ভৰাই থাকে তেওঁলোকৰ মনবোৰ আনন্দ চ' এয়া ককাক আৰু নাতিনীয়েকৰ মানে নাচ এয়া ধুনীয়াকৈ নাচি আছে দুইটাই আৰু ভিডিঅ'টোৰ পৰা এতিয়া ইমানতে বিদায় লৈছোঁ আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই